নমস্কাৰ স্বাগতম জনাইছো কল্যাণ অসমলৈ আৰু বহুত দিনৰ মূৰত আজি মই ফাৰ্মিংৰ ওপৰত ভিডিঅ' বনাবলৈ ওলাইছো আৰু আজি মই হিউমিডিটিৰ ওপৰত ভিডিঅ' বনাম আৰু মই ফাৰ্মিং ভিডিঅ'ৰ ওপৰতে যেহুতুকে বেছিকৈ সাপোৰ্ট পাইছো আৰু হয়তো বহুত সাবস্ক্ৰাইবাৰ অকল ফাৰ্মিংৰ কাৰণে মানে ফাৰ্মিং ভিডিঅ'ৰ বিলাক চাই পেলাই আহিছে তেওঁলোকক ধন্যবাদ জনাইছো আৰু ফাৰ্মিংৰ ওপৰত ভিডিঅ' বনাব পৰা নাই কাৰণে ক্ষমা বিচাৰিছো গতিকে আজি ভিডিঅ'ৰ টপিকটো হ'ল হিউমিডিটি কিমান ৰাখিব যেতিয়া আপোনালোকে কণী ইনকুবেটৰত দিয়ে আগতে মই যেহুতুকে বতাচৰাইৰ ওপৰত কৈছিলো কেৱল এতিয়া আজি মই বতাচৰাই কুকুৰা আৰু হাঁহ তিনিও বিধৰ মানে 0 to একদম হেডছ হোৱালৈকে পোৱালি ওলোৱালৈকে কিমান ৰাখিব লাগে তাৰ ওপৰত কম হাঁহ আসলতে যদি আপোনালোকে বেছিকৈ ফুকাম বুলি ভাবে মানে হাঁহ আসলতে বেলেগকে দিয়াই ভাল তাত মানে হিউমিডিটিটো অকমান বেছিকে লাগে আৰু বতাচৰাই আৰু লোকেল মুৰ্গীৰ একদম একে হয় তাত ইমান প্ৰবলেম নাথাকে গতিকে মই এক লগত কৈ দিছো কম্বিনেশনটো আৰু কিমানখিনি কম লাগে মই হেকৰ ফালে কম বাৰু গতিকে প্ৰথমতে যদি আপোনালোকে হাঁহ কুকুৰা বতাচৰাই যদি এক লগত দিয়ে প্ৰথম সপ্তাহত 60 to 65 ৰাখিব তাৰ পিছত 0 পৰা 7 ডেজলৈকে তাৰ পিছত 18 পৰা 14 দিনলৈকে আপোনালোকে 65 to 70 ৰাখিব 18 দিনত বতাচৰাই পোৱালে ওলাই গতিকে মই 15 16 17 18 এই 4 দিন মই 65 to 70 ৰাখি দিও আৰু 18 দিনত বতাচৰাই পোৱালিখিনি ওলাই যাব তেতিয়া পোৱালি ওলোৱাত অকমান হিউমিডিটি অটোমেটিক বাঢ়ে এটো এই কৰিব পোৱালিখিনি যেতিয়া বাহিৰত উলিয়াই দিব বেলেকে ৰাখি দিব তেতিয়া আকৌ নৰমেলত আহি যাব তেতিয়া 18 পৰা 21 লৈকে 21 দিনত তো লোকেল কুকুৰাৰ পোৱালি ওলাই গতিকে 18 পৰা মানে 19 নম্বৰ দিনৰ পৰা 19 20 21 একিনে 75 ৰ পৰা 80 75 to 80 মানে ভিতৰত ৰাখিব আৰু হে একে যে হিউমিডিটিটো পোৱালি ওলাৰ সময়ত 21 দিনত মানে 20 দিনতো ওলাই কেতিয়াবা মানে তেতিয়া অকমান বাঢ়িব আৰু যদি পোৱালিখিনি ওলাই দিয়াৰ পিছত আৰু 25 নম্বৰ দিনলৈকে মানে 28 দিনত পোৱালি ওলাব হাঁহৰ মানে 25 দিনলৈকে হেকৰ 3 দিন বাদ দি ইমানখিনিয়ে মেইনটেইন কৰিলে হ'ল মানে 75 to 80 মেইনটেইন কৰিলে হ'ল আৰু হেকৰ 3 দিন বাকি ৰল হেকৰ 3 দিন এই 26 27 28 এই 3 দিন 80 to 90 ভিতৰত ৰাখিব আপোনালোকে তেতিয়া মানে হাঁহৰ পোৱালিখিনি ধুনিয়াকৈ ওলাই যাব হাঁহৰ কণীৰ মানে বাকলিতে যেহুতুকে টান থাকে সেই কাৰণে হিউমিডিটি বেছিকৈ লাগে আৰু যদি আপোনালোকে হাঁহৰ পোৱালি নিদিয়ে তেতিয়া লোকেল কুকুৰা আৰু মানে কুকুৰা পোৱালি আৰু যদি বতাচৰাই এক লগত দিয়ে তেতিয়া আপোনালোকে প্ৰথমৰ সপ্তাহত 55 to 60 ৰাখিলে হ'ব সেকেন্ড সপ্তাহত 60 to 65 হলেও কথা নাই মানে 65 ৰ ভিতৰত হলে এনেকৈ ৰাখি পেলাই খিনি মানে এক লগত মিলিয়ে যায় মইতো কেতিয়াবা এনেকুৱা হৈছিল যে 45 আছিল এনেকুৱাকে 45 to 55 ৰ ভিতৰত আছিল ফাৰ্স্ট উইকত অকল কেৱল বতাচৰাই যেতিয়া মই ফুকাইছিল আৰু দুই বতাচৰাই কুকুৰা পোৱালি এক লগত দিলে মানে মিনিমাম প্ৰথম 2-3 দিন 50 to 55 থাকিলেও কথা নাই আৰু এটো গৰমৰ দিনৰ কথা কৈছো মই আসলতে ঠাণ্ডা দিনত এনো হিউমিডিটি বেছি থাকিব তাৰে ওপৰত মই ঠাণ্ডা সিজনত মই কম নিজে যেতিয়া দিম মই সাধাৰণতে বেছিভাগ এনেকুৱা সিজনতে বেছিকৈ ফুকাইছো আৰু ঠাণ্ডা সিজনতো ফুকাইছো হলেও মই ইমান বিলাক দিয়াও নাই মই ইমানখিনি নিজে আগবাঢ়িব পৰা নাই কাৰণে মই ফাৰ্মিংৰ ওপৰত ভিডিঅ' বনাব পৰা নাছিলো আসলতে আৰু বনোৱা নাছিলো গতিকে ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব কাৰণ মই বেলেগ টপিকৰ ওপৰত ভিডিঅ' বনাও আৰু মই কোনো ফুল টাইটেল বা থাম্বনেল নিদিও আৰু আপোনালোকে নটিফিকেশনটো অন কৰি থলে এনেকুৱা হ'ব যে আপোনাৰ নটিফিকেশনতে গম পাই যাব যে টাইটেলত যে আপোনাৰ ইউজফুল হয় নে নহয় আৰু ইউজফুল ভিডিঅ' যদি আহে আপোনাৰ কাৰণে সহায়ক হ'ব পাৰে আৰু মই বেলেগ টপিকৰ ওপৰত বনাও যদিও মই প্লেলিষ্টত ধুনিয়াকৈ মই সজাই দিম আপোনালোকে প্লেলিষ্টত গৈ আপোনাৰ দৰকাৰী ভিডিঅ'টো চাব পাৰিব আৰু যেহেতু কেতিয়া ষ্টাৰ্টিং এতিয়াতো ইমান ভিডিঅ' নাই গতিকে এতিয়া দিগদাৰি নহয় আৰু মই ইমান ডাঙৰ ইউটিউবাৰো নহয় গতিকে এতিয়া বেলেগ টপিকৰ বেলেগ চেনেল বনোৱা সম্ভৱ নহয় মই যিখিনি জানো এইখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে ক'বৰ ইচ্ছা আছে মানে সেই কাৰণে মই ভিডিঅ'বিলাক বনাও আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ